हेलो प्रिंस হয় হয় এই $888-805-247 যে হা এই $888 নাম্বাৰটো হয় এই $888 এতিয়া তুমি কি ইমান ডিস্টার্ব লগাই ৰা ছোৱালীটো কোন হয় তুমি কোন হয় মানে মই নলবাৰীত ঘৰ মোৰ মই কাক ডিস্টার্ব লগা কি কৈছা মই কাক ডিস্টার্ব লগা বুলি ক'লা এই $888 নাম্বাৰটো মিনিট প্ৰিন্স বুলি পালো তাৰপিছত গুগল মেপত মই মানে কি লোকেশ্যনটো চালো প্ৰিন্স হাজৰিকা বুলি আছে হয় নহয় প্ৰিন্স হাজৰিকা প্ৰিন্স হাজৰিকা বুলি তোৰ কলত তোমাৰ প্ৰিন্স হাজৰিকা বুলি ধেৰ থাকে নহয় এতিয়া মই অকল প্ৰিন্স হাজৰিকা অসমত নাই নহয় অগন্য তোমাৰ ফটোখন ওলাল তাৰপিছত মই আকৌ হোৱাটছআপ প্ৰফাইল চালো নাই তেনেকে ফেক একাউণ্ট কেইটামান আছে তুমি নাম্বাৰটো কোৱাচোন মোৰ অকল নাম্বাৰ এইটোৱে 8822805247 মানে এইটো নাম্বাৰ পাইছো আৰু নাম্বাৰটো এইটোৱে নাম্বাৰ মই কল কৰা নাম্বাৰটোৱে যদিও কৰিছা এনেকুৱা নকৰিবা দেই প্ৰিন্স বেয়া দেখি নহয় ব্ৰ শুনা তুমি মোক এতিয়া ডাবল কল কৰা নাই তুমি মোক এতিয়া 622 নহয় অ $888 নাম্বাৰটো তুমি কল কৰি আছা ডিস্টার্ব লগাই আছা বোলে ছোৱালীটো কৈছে এনেকুৱা এইটো নাম্বাৰত কল কৰা মই নাম্বাৰটো চালো লোকেশ্যন চালো তোমাৰ ফটো দেখাবলৈ এইটো প্ৰিন্স আছে এইটো মইতো তোমাক ক'বাত ঠিক আছে দেখিছো ঠিক আছে ভিডিঅ' কৰা নেকি তুমি তোমাক ভিডিঅ'ত দেখা পাইছো মই নাম্বাৰটো কোৱাচোন $888 888 805-247 5247 এই নাম্বাৰটো মোৰ মোবাইলত অহাই নাই আজিলৈকে ফোন গম নহৈছে এনেকে পালো এতিয়া তুমি যদিও কৰিছা ডিস্টার্ব নলগাবা হা ছোৱালী মানুহটো যিহেতু পঢ়ি থাকা নহয় মানে কি কৈ আছা মই একো বুজি পোৱা নাই কাক ফোন কৰিলো মোৰ মোবাইলত এই নাম্বাৰটো অহাই নাই আৰে প্ৰিন্স তোমাৰ নাম্বাৰটো পাইছো তুমি যিহেতু এতিয়া মই তোমাক ক'বাত হেৰি ভিডিঅ'ত দেখাব নেকি অথবা টিকটক ভিডিঅ' বনাইছিলা নেকি আগতে এতিয়াও ইউটিউবত বনোৱা চাগে তাৰ কাৰণে ভাল লাগে বাৰু থকা কিন্তু তুমি যদিও কৰিছা আৰু এনেকুৱা নকৰিবা তাই নাম্বাৰটো যিহেতু দিলা তাইৰ নাম সুকন্যা দাস আৰে ব্ৰ মানে ব্ৰ তোমাক মই বুলিছা চিনিও মানে পোৱা তুমি নাই কিমান পঢ়ি আছা নলবাৰী আচ্ছা কথাখিনি লাগিছে বাৰু বাকী বাদ দিয়া সেইবোৰ বাদ দিয়া মই তোমাৰ এই যোনটো নাম্বাৰ কৈছা ন মোৰ মোবাইলত তুমি এতিয়া যোনটো কৈ গ'লা মই টাইপ কৰি গ'লো মোৰ মোবাইলত সেই নাম্বাৰটো আজিলৈকে ফোনো অহা নাই মই ফোনো কৰা নাই নহয় মানে কি আৰু আজি 3 দিন মান আগতে তাই ফটোটো মানে চুকিনে মোক ক'লে আকৌ মোৰ ফেন হয় হা এই নাম্বাৰটো মানে এতিয়া তুমি যদি পাৰা গ্ৰুপ চুৰুপত সোমাই দিবাচোন বুলি মই ক'লো মোৰ গ্ৰুপত সোমাই দিওঁ মই ফোন কৰি সুধিলো ফোন কৰিলো তাৰপিছত তোমাক বিজি পালো তাৰপিছত মই আকৌ তাইক আকৌ কেতিয়া তাৰপিছত ফোন কৰিলে বিজি পাওঁতে ভাবিলো ৰবা কৈ পেলাই হেৰি কৰিলো তাৰপিছত মই ভাবিলো ৰবা ফোন কৰি ভালকে সুধিলো তাৰপিছত তোমাক সুধিলো তুমি আকৌ এনেকে কৈছা এতিয়া কাক বিশ্বাস কৰিম হৈছে তুমি কাক বিশ্বাস কৰা মই সেইবিলাক একো নকওঁ খালি মই এই নাম্বাৰটো মই আজিলৈকে মানে মোৰ মোবাইলত এতিয়া টাইপ কৰিলো তেতিয়ালৈকে আজিলৈকে মোৰ সেই নাম্বাৰটোৰ পৰা একো মিছ কলো অহা নাই আৰু ফোনো অহা নাই গম পালো প্ৰিন্স গম পাইছো মানে যোৱা নাই এতিয়া ময়ো ফটকে কল কৰিলো হয় নে নাই তোমাৰ এইটো নাম্বাৰে পালো যিহেতু হয় নে নাই অকে ঠিক আছে দিয়া তুমি যদি ভাবিছা হ'ব দিয়া একো নাই নাই তোমাক ভাবা নাই প্ৰিন্স তোমাক ভাবা নাই আৰু মই ভাবিম কিয় মই ইমান পতককে ভাবি ল'ব নোৱাৰো নহয় তোমাৰ তাত যিহেতু কথা আছে হয় নে নাই হ'ব দে তেন্তে এই শুনাচোন কোৱা এই প্ৰিন্স বেয়া নাপাবা এতিয়া এটা প্ৰেংক কল আছিল মংগলদৈৰ পৰা কৈছো মংগলদৈৰ পৰা কৈছো অসমীয়া ডেকা বুলি আছে চেনেলটো আচ্ছা কৈ দিয়া অলপ আকৌ অসমীয়া ডেকা আচ্ছা তোমাৰ নামটো মোৰ নাম দীপজ্যোতি কলিতা আচ্ছা তোমাৰ নিজৰ চেনেল মোৰ নিজৰ চেনেল তাকে ভাবিছো তুমি কথাখিনি ফোনটো কৰি লগালে হেল্ল' চেল্ল নাই ডাইৰেক্ট কথাখিনি সেইখিনি কৈছা মই কি কৈ অলপ আছা ভাবিয়ে খঙত পোৱা কোৱা যেন লাগিছে নাই খঙত নহয় মানে কথাটো কি তুমি মানে একদম চিৰিয়াছ টাইপ কোৱা নিচিনা লাগিছে আচ্ছা কি কৈ আছা বাৰু দিয়া ঠিক আছে তোমাৰ নামটো কি ক'লা অসমীয়া ডেকা তোমাৰ নামটো মোৰ নামটো দীপজ্যোতি কলিতা কিন্তু ইউটিউব চেনেলটোৰ নাম অসমীয়া ডেকা বুলি আছে আচ্ছা দীপজ্যোতি কলিতা তোমাৰ এইটো নিজৰ পাৰ্চনেল একাউণ্ট না মোৰ নিজৰ ডেকা পাৰ্চনেল অকলে হা পেংকল তো আৰু এইটো ব্লগ দিয়া হয় তো কৈ এইটো দিয়া যিটো মানে আছে নেকি লাইনত আছে চব অনলাইনত মানে এই মানে লাইভ অন কৰি থকা কেমেৰা নাই আৰু অন কেমেৰা নাই অন কেমেৰা নহয় তো তোমালোকে কেনেকে প্ৰেংক কৰিছা মই এইটো ৰেকৰ্ডিং কৰি পেলাই তোমাৰ এইটো মানে ফটো এখন এডিট কৰি কম্পিউটাৰ এডিট কৰি পেলাই এনেকে দি দিম আৰু তেনেকে ভিউ আহে আচ্ছা ঠিক আছে দিয়া ওকে এইটো যিটো দীপজ্যোতি কলিতাৰ কি আছিলে চেনেলটোৰ নাম অসমীয়া ডেকা ওকে দীপজ্যোতি কলিতাৰ যিটো অসমীয়া ডেকা নামৰ চেনেল আছে সকলোৱে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব ভাল লাগিছে তোমাৰ হেৰি কি ক'লা মংগলদৈ ন মংগলদৈ আচ্ছা মংগলদৈ আমাৰ ভালেই সকলোৱে লাইক কমেন্ট শ্বেয়াৰ কৰিব ভিডিঅ' বিলাক তুমি আৰু এইটো চেনেল কি ভিডিঅ' দিয়া ব্লগ আৰু পেংকলে দিয়া যায়
ব্লগ আৰু প্ৰেংক কল ন? হয় হয় ঠিক আছে, অকে। সকলোৱে সহায় কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। অকল এইটো ভিডিঅ' বনাই নহয়, যিমান ভ্লগ শ্লগ বনাই সকলো ভিডিঅ' শ্বেয়াৰ কৰিব যাতে ই আগবাঢ়ি যাব পাৰে। হয় ত' সিমানেই। ঠিক আছে, থেংক ইউ। থেংক ইউ বাই বাই অকে, বাই। বাই লাভ ইউ